নমস্কাৰ সকলোকে অভিশ্বৰ চেনেললৈ মই পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ এটা ৰেচিপি ভিডিঅ' আগবঢ়াইছোঁ। আজি মই লোকেল চিকেন বনাম বুলি ভাবিছোঁ। লোকেল চিকেন লৈছোঁ আৰু ডাঙৰ চাইজৰ আলু দুটা আৰু পিঁয়াজ এটা মিডিয়াম চাইজৰ আৰু আছে নহৰু গোটাকে এটা লৈছোঁ। এতিয়া মই প্ৰথমতে এইখিনি ভালকৈ গুচাই মেলি কাটি লওঁ, তাৰপিছত দেখুৱাই আছোঁ আপোনালোকক। মাংসৰ বাবে কাটি লৈছোঁ এটা মিডিয়াম চাইজৰ পিঁয়াজ, পিঁয়াজ আৰু এইফালে আছে নহৰু আৰু আদা খুন্দি লোৱা, তাৰপিছত এইফালে নিমখ আৰু হালধি। তাৰপিছত মই বাকী মছলা ইউজ নকৰোঁ, বৰ মছলা দিলেও খাবলৈ ইমান ভাল নালাগে। নিয়মৰ যিকেইটা জোখত দিয়া বস্তু এইকেইটাই দিছোঁ। তাৰপিছত এইফালে লৈছোঁ কাটি লোৱা দুটা মিডিয়াম চাইজৰ আলু। ইমানখিনিয়ে আজি মাংস দিবলগীয়া বস্তুখিনি। এতিয়া মই প্ৰথমতে গেছটো অন কৰি লওঁ। অন কৰি ল'লোঁ তাৰপিছত মই এতিয়া কেৰাহীখন ইয়াত তুলি দিছোঁ। কেৰাহীখন গৰম হওক, ভাল হওককৈ পানীখিনি শুকাব লাগিব। পানীখিনি লাগি আছে যে এইবোৰ শুকাব লাগিব, ভালকৈ শুকাই লওক। তাৰপাছতে মই ইয়াত মিঠাতেল দিম আৰু মই এফালে মাংসত দিবৰ বাবে গৰম পানী কেটলি তুলি থৈছোঁ। গৰম পানী কৰি থৈছোঁ আগতীয়াকৈ। প্ৰয়োজন মতে মই ইয়াত গৰম পানী মাংসত দিম। এতিয়া কেৰাহী প্ৰায় শুকাইছে আৰু কেৰাহী শুকালেহে মই তেল দিম। এতিয়া কেৰাহী শুকালে ধুনীয়াকৈ। তেল গৰম হ'বলৈ লৈছে আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ। তেলখিনি প্ৰায় হ'লে এতিয়া পকিলে তেল। এতিয়া আমি পিঁয়াজ দিব লাগিব। ইয়াত পিঁয়াজ এড কৰিম। মই এতিয়া কাটি থোৱা পিঁয়াজখিনি তেলত দি দিছোঁ। এতিয়া মই এই পিঁয়াজখিনি ভালকৈ লৰাই ল'ম। পিঁয়াজখিনি অকণমান ৰঙচুৱা হওক, তাৰপাছতে মই আদা নহৰু বটাখিনি ইয়াত এড কৰিম। এতিয়া পিঁয়াজখিনি অকণমান ৰঙচুৱা হৈছে আৰু এতিয়া মই ইয়াত বাতি লোৱা নহৰু আৰু আদাৰ বটাখিনি ইয়াত দি দিছোঁ। এইখিনিও ভাল ধৰণে লৰাই ল'ম একেলগে। এইখিনি অলপ গল্ডেন ব্ৰাউন কালাৰটো আহিলেই ইয়াত মই নিমখ আৰু হালধি এড কৰিম। প্ৰায় হৈছে ৰঙচুৱা আৰু এফালে মোৰ পানীও উতলিছে বকবককৈ। এতিয়া মই এইটো অফ কৰি দিছোঁ পানী। এতিয়া মই ইয়াত আন্দাজমতে নিমখ দিছোঁ আৰু আন্দাজমতে এতিয়া ইয়াত হালধি গুড়া দিছোঁ। এইখিনি আকৌ ভাল ধৰণে এনেকৈ লৰাই ল'ম। এইখিনি
প্ৰায় হৈছে আৰু ৰঙচুৱা। এতিয়া মই ইয়াত মাংসখিনি এড কৰিব পাৰিম। এতিয়া মই এই মাংস কেইটুকুৰা ইয়াত ঢালি দিছোঁ। ধুনীয়াকৈ লৰাই ল'ম আৰু অকণ লৰাই লোৱাৰ পাছত ঢাকোনেৰে ঢাকি থ'ম অলপ সময়ৰ কাৰণে। লগালগ আলুটো নিদিওঁ, নহ'লে একেলগে দিলে মানে কি হ'ল আলুটো সোনকালে সিজি যায়, গোটেই পিঠা নিচিনা পিছত ভাঙি গ'লে খাবলৈও সোৱাদ ভাল নালাগে। অলপ ল' ফ্লেম কৰি দিছোঁ। এতিয়া মই অলপ সময়ৰ কাৰণে ঢাকি দিম। এতিয়া এই ঢাকনখন গুচাই আকৌ এবাৰ চাই লওঁ। এতিয়া আমি ইয়াত আলু দিম, কাটি থোৱা আলুখিনি দি দিছোঁ ইয়াতে। এতিয়া আকৌ মই অলপ সময়ৰ বাবে ঢাকনখন ঢাকি দিম। এতিয়া মই আকৌ এবাৰ ঢাকনখন গুচাই মাংসখিনি চাই লৈছোঁ, পানী দিব পৰা হৈছে নাই চাইছোঁ। এতিয়া আমি ইয়াত ধুনীয়াকৈ পানী এড কৰিব পৰা হ'লোঁ। এতিয়া মই ইয়াত আন্দাজমতে পানী দিম, নিজৰ প্ৰয়োজন অনুসৰি দিলেই হয়। কিমান জোল খাইতো তাৰ হিচাপ এটা কৰি দিলেই হ'ব। এতিয়া মই ইয়াত গৰম পানী এড কৰিম। উতলাই থোৱা গৰম পানী আছিলে, এতিয়া আমাৰ ইয়াত মাংসত পানী এড কৰা হ'ল। এতিয়া এইখিনি প্ৰায় আধা ঘণ্টা 45 মিনিটমান লাগিব ভালকৈ সিজিলে খাবলৈ সোৱাদটো। ঢাকনখন গুচাই আঞ্জাখন হৈছে নাই চাই লওঁ। চাওকচোন ইমান ধুনীয়া হৈছে কালাৰটো, কেনেকুৱা দেখিছে বাৰু? একদম গোন্ধতে মলমলাই আছে, খাওঁ খাওঁ লাগি গৈছে। গোন্ধটো পাই একদম পেট পলমলাই গৈছেগৈ। আলুটো ভাঙি চাম বাৰু। এতিয়া আলুটো সিজিলে মানে হ'বই আৰু আঞ্জাখন। এনেকৈ হেতাৰে হেঁচি চালে গম পাম সিজিছেনে নাই। অকণমান লাগিব, অলপ লাগিব, আৰু অলপ তেনেকৈ থাকক, সিজি লওক ভালকৈ, পাছত দেখুৱাই আছোঁ আপোনালোকক। মাংসৰ আঞ্জা ৰেডি হৈ গ'ল। এতিয়া গৰমে গৰমে পৰিৱেশন কৰিম। আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। কাষতে থকা বেল আইকনটো বজাই দিব।